Kritika প্ৰথমবাৰৰ কাৰণে মঞ্চত উঠিছে জীৱনত তাকো মোৰ লগত উঠি মোৰে লাজ লগা হৈছে তাৰ আগত মানে কৰোঁতে শ্বি ইজ ৰকিং ছ' মাছ চ' ভেৰি নাইচ এটা ৰিচেণ্টলি গীত এটা বনাইছিলোঁ আমি তাইক একচুৱেলি মই বিচাৰি পাইছিলোঁ শ্ৰেয়া ঘোষালে এটা ৰীল শ্বেয়াৰ কৰিছিলে ইণ্টাৰনেটত চ' মই সেই ৰীলটো চাই তাইক বিচাৰি পালোঁ আকৌ যিদিনা তাই মোৰ ঘৰলৈ আহিলে সেইদিনা শ্ৰেয়া ঘোষাল মোৰ ঘৰলৈ আহিছিলে এটা গীত কৰিবলৈ নতুন গীত সেই গীতটো এতিয়া আপোনালোকে শুনিছে চাগে কৈ নিদিয়া কিয় বুলি শুনিছেনে এটা নতুন গীত এটা গাইছিলোঁ মই এইবাৰ মই আপোনালোকৰ মাজত মাতিব খুজিছোঁ এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ লগত তাই মঞ্চত প্ৰথমবাৰৰ কাৰণে গাব লৈছে আমি দুটা একেলগে গাই আছোঁ এইবাৰ তাইক মই ইণ্টাৰনেটত বিচাৰি পালোঁ পাই পেলাই আমাৰ লগত গাবলৈ ক'লোঁ ইনষ্টাগ্ৰামত বিচাৰি পালোঁ আচলতে ছোৱালীজনী পাই ইমান ভাল গাই মই বোলো বম্বেত মাতিলোঁ মোৰ লগত তাই আহিলে প্ৰেক্টিছ কৰিলোঁ অডিশ্যন কৰিলোঁ এণ্ড শ্বি ইজ ডুইং ছ' ৱেল বিগ ৰাউণ্ড অফ এপ্ল'জ ফৰ দিছ লিটল ওৱান কল কৃতিকা শৰ্মা কৃতিকা প্ৰথমবাৰৰ কাৰণে মঞ্চত উঠিছে জীৱনত তাকো মোৰ লগত উঠি মোৰে লাজ লগা হৈছে তাৰ আগত মানে কৰোঁতে শ্বি ইজ ৰকিং ছ' মাছ চ' ভেৰি নাইচ এটা ৰিচেণ্টলি গীত এটা বনাইছিলোঁ আমি তাইক একচুৱেলি মই বিচাৰি পাইছিলোঁ শ্ৰেয়া ঘোষালে এটা ৰীল শ্বেয়াৰ কৰিছিলে ইণ্টাৰনেটত চ' মই সেই ৰীলটো চাই তাইক বিচাৰি পালোঁ আকৌ যিদিনা তাই মোৰ ঘৰলৈ আহিলে সেইদিনা শ্ৰেয়া ঘোষাল মোৰ ঘৰলৈ আহিছিলে এটা গীত কৰিবলৈ নতুন গীত সেই গীতটো এতিয়া আপোনালোকে শুনিছে চাগে কৈ নিদিয়া কিয় বুলি শুনিছেনে কৈ দিওঁনে বৰ ধুনীয়া গীত দুফাকি মানে বড়ো ভাষাৰ লাইন এটা আছে তিৱা ভাষাৰ লাইন এটা আছে বাকীখিনি অসমীয়া দুজন মানুহৰ প্ৰেম এইটো চাওঁ আমি গাই আছোঁ এইকেইদিন অলৰাইট Big round of applause for Lokhi Lahon on flute.